চন্দ্র ধ্বজ যায় এ মহা দুঃখে রজাই প্রজা এ মহাজ্ঞানী আসিল রাজা ও জানে সর্বজন চন্দ্র ধ্বজ ৰজা তেওঁৰ দেশৰ প্ৰজাসকলে ওহ দেৱতাৰ দৰে ৰজা ও পূজে প্ৰজা মহাপ্ৰতাপী চন্দ্ৰ ধ্বজ ৰজাই নিজৰ ৰাজসিংহাসনত বহি মনে মনে চন্দ্ৰ ধ্বজে ভাবি এই মহাপ্ৰতাপী চন্দ্ৰ ধ্বজ ৰজাই নিজৰ ৰাজসিংহাসনত বহি একদিনা ৰজাই মনে মনে ভাবিবে ও চন্দ্ৰ মনে মনে ভাবে ও
চন্দ্ৰধ্বজ ৰজাৰ সৈন্যসকলে বনৰ মাজত মৃগ কোনেও বিচাৰি নাই কিছু দূৰত আশ্ৰম এখন ৰজাই মনে মনে ভাবে যিহেতু আমাৰ এই বনৰ মাজতে গধূলি হল এতিয়া আৰু আমি ঘৰলৈ উভতি নাযাওঁ আজি আমি নিশাটো এই আশ্ৰমখনতে কটাম বুলি চন্দ্ৰধ্বজে যিখন আশ্ৰমত ৰজা আৰু সৈন্যসকলে আশ্ৰয় লওঁ বুলি প্ৰৱেশ কৰিছে আচলতে বনৰ মাজত বাৰু সেই আশ্ৰমখন কাৰ আছিল বনৰ মাজত সেই আশ্ৰমখন আছিল ও মহামুনি আশ্ৰমৰ ভিতৰত এই অগস্ত্য মুনিয়ে আশ্ৰমলৈ আহিছে এই কথা মহামুনিয়ে ও ৰজাৰ আগমন এই অগস্ত্য মুনিয়ে মহামুনিয়ে মনে মনে ভাবে আজি মই এই ৰজাৰ মনে মনে ভাবে ৰজা মহাজ্ঞান আৰু আজি মই ৰজা কিমান জ্ঞানৰ অধিকাৰী তাৰে আজি মই প্ৰমাণ চাম কিমান জ্ঞানৰ অধিকাৰী বুলি মহামুনি ৰজাৰ প্ৰমাণ চাওঁ বুলি সেই অগস্ত্য মুনিয়ে কি কৰিছিল ৰজাৰ প্ৰমাণ চাওঁ বুলি মুনিয়ে এটা বুদ্ধি পাতিছিল আৰু মুনিয়ে কি কৰিছিল জানে ৰজাৰ প্ৰমাণ চাওঁ বুলি অপ্ৰমাণ চাওঁ
আজি
আজি মইও তোক অভিশাপ দিলো আজিৰ পৰা তোৰ দেহাত কুষ্ঠ বেমাৰে বাস ল'ব আৰু তই ৰজা পচি মৰিবি আৰু শুন যদিও এই জন্মত তই কিবাকে মুকুতি লাভ কৰ অহা জন্মত ৰজা তই সৰ্পৰ কুলত জন্মগ্ৰহণ কৰিবি মনুষ্য হয় মনুষ্যক ঘৃণা কৰিলে সেইকাৰণে সৰ্পৰ কুলত জন্মগ্ৰহণ কৰি মনুষ্য জাতিৰ পৰা সদায় আঁতৰত কথা কোনে জন্মত ভজৰে অমহা চিন্তা মুনিৰ চৰণে ধৰি গুৰুদেৱ ও কি কৰিলো কোনো গুৰুত্ব নিদিলা আৰু আনফালে অভিশপ্ত হৈ ৰজাই অধিহে চলে এতিয়া চাও ও মুনিৰ অভিশাপে
এটা কাম কৰা ৰজাই বলে তোমালোকে মৰবেৰ সময় হৈছে পদ্য বিচাৰি যাবা দিছিল যদি পদ্য বিচাৰি আমি নেদাও বাছ আগ পিছে ডগা বখৰা কৰিব হয় হয়তো যাৱাই ভাল এই কথা শুনি মন্ত্ৰীগণ